নমস্কাৰ শুভৰাত্ৰি জনালো সকলোকে আজি মই ৰাতিপুৱাৰ ভাগতে এটি ঔষধেৰে ভৰপুৰ এখন ৰেচিপি প্ৰস্তুত কৰোঁ বুলি ভাবিছোঁ আহক তেতিয়া হলে মোৰ ঔষধেৰে ভৰপুৰ এই ৰেচিপিখন মই কেনেদৰে প্ৰস্তুত কৰিম আপোনালোকক তাৰে অকণমান আভাস দিম এয়া প্ৰথমতে মই কেইটামান মেথি গুটি তিয়াই ললো যেহেতু আমি তিনিজন মানুহ আছো সেইভাবে অলপ কমকৈ তিয়াইছোঁ 20-25 গ্ৰাম মেথি গুটি হ'ব এয়া সিমানখিনি তিয়াই লৈছোঁ আৰু তাৰ লগত লৈছোঁ এয়া বিলাহী আদা নহৰু আৰু জলকীয়া মানে 20 জলকীয়া আছিলে তাৰে বৰ জ্বলা সেইভাবে অকণমানহে লৈছোঁ জলকীয়া আৰু এফাল পিয়াজ লৈছোঁ তাৰ পাছতে আৰু এয়া আলু গুটি সিজাই মই পিটিকা কৰি লৈছোঁ আৰু কেইটামান মচুৰ দাইল লৈছোঁ ধোৱা মগুৰ লগত মিক্স আছিল আৰু মই এনেদৰে মচুৰ দাইল লৈছোঁ তাৰ পাছতে এয়া পাঁচফোৰণ লৈছোঁ পাঁচফোৰণ কেৰাহীত দিবৰ বাবে গেছটোত এখন কেৰাহী পাতি দিলোঁ আৰু লগতে অন কৰি দিম এতিয়া কেৰাহীখন গৰম হ'বলৈ দিয়াৰ পাছত প্ৰথমতে মই কাটি লোৱা পিয়াজ ফাল সৰু সৰুকৈ কাটি এনেদৰে দি ললোঁ যেহেতু তেল গৰম হোৱাৰ পাছত যদি পিয়াজ দিওঁ তেনেহলে ফেনাই থাকে সেইভাবে মই আগতীয়াকৈ পিয়াজখিনি অকণমান গৰম কৰি লম পিয়াজখিনি গৰম হোৱাৰ পাছত এয়া মই অলপ সৰিয়হৰ তেল দিছোঁ ইয়াতে এতিয়া পাঁচফোৰণখিনি দি দিছোঁ আৰু এইখিনি পকি যোৱাৰ পাছত এতিয়া মই এই তিয়াই থোৱা মেথি গুটিখিনি এয়া চাওক মেথি গুটিখিনি টুকি লৈছোঁ আৰু ইয়াতে ঢালি দিছোঁ আৰু দিয়াৰ পাছত এয়া মই কেনেদৰে ভাজিছোঁ চাওক বগা হৈ থাকিব নালাগিব আৰু কোলা কৰি যাবলৈ দিব নালাগিব কোলা কৰি গ'লে যিহেতু তিতা তিতা হ'ব আৰু বেছিকৈ অকণমান নেভাজিলেও তিতা তিতা হ'ব খুব আন্দাজত ভাজিব লাগিব যেতিয়ালৈকে অকণমান ৰঙা নহ'ব গেছৰ ফ্লেমটো কমাই লৈ চিমত জুইটো দি এনেদৰে খুব ঘন ঘনকৈ লৰাইছোঁ যেহেতু কেমেৰাত দেখিবলৈ ডাইৰেক্ট ৰঙা হৈ আছে কিন্তু মই কেৰাহীত চোৱাৰ মতে ইমান হোৱাগে নাই আৰু অকণমান বাকী আছে আৰু এতিয়া মই এই তিয়াই থোৱা মচুমাকেইটা ইয়াতে দি দিছোঁ এতিয়া মই ভালদৰে এয়া লৰাই দিছোঁ আৰু ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ অকণমান ভালদৰে লৰাব দেই মচুমাখিনি আৰু মেথি গুটিখিনি মিক্স হ'ব পৰাকৈ ভালদৰে লৰাব আৰু এতিয়াও লৰাই দিব অকণমান মই লৰালোঁ তাৰ পাছতে এয়া মই আন্দাজ পৰিমাণৰ হালধি দি দিছোঁ আকৌ ইয়াৰ লগতে নিমখ দিছোঁ নিমখ হালধি দিয়াৰ পাছত এয়া মই পিটিকি থোৱা অকণমান আলু দি দিছোঁ আলু দি এনেদৰে ভালদৰে লৰাই দিছোঁ তাৰ পাছত এতিয়া যিমান পৰিমাণৰ দৰকাৰ হয় সিমান পৰিমাণৰ মই ইয়াতে পানী দি দিছোঁ আৰু ইয়াতে মই আদা নহৰু জলকীয়া এইখিনি থেতেলিয়াই লৈছিলোঁ এই গিলাচটোত মই এই গিলাচটোতে প্ৰায় থেতেলিয়াই লওঁ আৰু অকণমান পানী দি ইয়াতে মই এইখিনি ঢালি দিছোঁ কালাৰটোৰ বাবে আপোনালোকে ৰেড চিলি দিম বুলি ক'লে দিব পাৰিব মই কিন্তু নিদিওঁ দিলেও অসুবিধা নাই নিদিলেও অসুবিধা নাই এয়া উতল আহিছে ভালদৰে উতল অহাৰ পাছত মই এটা কুকাৰত দি দিম এইখিনি ভৰাই দিম ভৰাই দুটা চিটি মাৰিবলৈ দিম আৰু মই যে ক'লোঁ ঔষধি গুণ বুলি সম্পূৰ্ণ বনাই হোৱাৰ পাছত কম বাৰু এই আঞ্জাখনে কি ঔষধৰ কাম কৰে মই যে ক'লোঁ উতলি থকা আঞ্জাখন মই কুকাৰত বহাই দিম বুলি ইয়া গেছটো অফ কৰি ল'লোঁ আৰু এইখিনি এনেদৰে কুকাৰত দি গ'লোঁ
এয়া মই কুকাৰত বহাই দিলোঁ আৰু জুইটো দি দিলোঁ। আৰু এই দুখতে মই এটা কথা কওঁ, টেঙাই তিতাই নলবা জুতি, খাৰে টেঙায়ো কৰে ক্ষতি। যিহেতু মই বিলাহী দিছোঁ, বিলাহীটো হৈছে টেঙা আৰু মেথিগুটিটো যদি আন্দাজ বুজি নাপায় তেতিয়াহ'লে তিতা হ'ব পাৰে। সেইবাবে পৰাপক্ষত আপোনালোকে বিলাহীটো নিদিব। মই যিহেতু বনাই আগতে আন্দাজ পাইছোঁ বাবে বিলাহীটো এতিয়া দি দিছোঁ। এনেদৰে দি খাইছোঁ, তিতা নহয়। আপোনালোকে প্ৰথম বনাব, হয়তো তিতা পাব পাৰে, নহবা নেপাবও পাৰে। সেইবাবে বিলাহীটো পৰাপক্ষত নিদিব। এনেদৰে মই দিয়াৰ দৰে আলু সিজাই পিটিকা কৰি দিব পাৰে, নতুবা পিচ পিচকৈ হ'লেও কাটি তাত সিজাই দিব পাৰে। আৰু মই যিহেতু জুই ধৰা নাই, জুই আছে মোৰ বাহিৰত আছে জুই, সেইবাবে কেতিয়াবা জুই নধৰোঁ, প্ৰায়ে জুই নধৰোঁ, গেছতে ব্যৱহাৰ কৰোঁ। সচৰাচৰ জুইকুৰা ধৰি যদি খৰিৰ জুইত যদি আমি যিকোনো বস্তু বনাই খাওঁ, তাৰ সোৱাদো বেলেগ হয় আৰু তাৰ উপকাৰো আছে। কিন্তু আমাৰ এইখিনি বস্তুৱে আমাক উপকাৰ নকৰে, অপকাৰ কৰিব বৰঞ্চ। কুকাৰটো বহুত বেয়া বস্তু, হ'লেও এতিয়া উপায় নাই, আমিতো ইয়াতে কৰিবই লাগিব যিকোনো কাম নিজৰ সুবিধা কাৰণে। আৰু আপোনালোকে পাৰিলে জুইত বনাব, খুব উতলাই উতলাই, মানে পানী সৰহকৈ দি উতলাই উতলাই আন্দাজ পৰিমাণতে ৰাখিব, অকণমান গ্ৰেভি টাইপৰ কৰিব, তেতিয়া ভাল হ'ব। আৰু মই যে কৈছোঁ ইয়াৰ ঔষধি গুণ আছে বুলি, কেলৈ কৈছোঁ জানেনে? ইয়াৰ ঔষধি গুণ হৈছে, যদি আপোনালোকৰ সৰ্বশৰীৰ কেতিয়াবা বিষ হয়, যিকোনো জোৰ কাম কৰিলে আমাৰ কেতিয়াবা সৰ্বশৰীৰ বিষ হয়, আৰু এনেদৰে আদা, নহৰু, জলকীয়া এই বস্তুকেইটা দি সুন্দৰকৈ মেথিগুটিৰ আঞ্জাখন বনাই খাবচোন, বহুত ভাল হয়। আৰু কেতিয়াবা ক'ৰবাত এক্সিডেণ্ট হৈ থেতালা খোৱা, কিবা হৈ যদি এনেকৈ বিষ হয় বা ক'ৰবাত খুন্দা খাই যদি বিষ হয়, তেতিয়াহ'লে এই মেথিগুটি আঞ্জাখন আপোনালোকে বনাই খাবলৈ নাপাহৰিব। আজি মোৰ এনেদৰেই খাম বুলি মই ভাবিলোঁ। যিহেতু গাৰ বিষ নাই, মই মাজে মাজে এনেদৰে মেথিগুটি আঞ্জা বনাই ঘৰত সকলোকে দিওঁ আৰু ময়ো মাজে মাজে খাওঁ। দুটা চিটি মৰাৰ পাছত এয়া চাওক, খুব সুন্দৰকৈ সিজি গ'ল আৰু মোৰ তৰকাৰীখন প্ৰস্তুত হৈ গ'ল। আৰু এনেদৰে মই এটা টিফিন বাতিত উলিয়াই ল'লোঁ এয়া গোটেইখিনি। এয়া চাওক, তাৰ পাছতে অকণমান বাৰীতে বুটলি বন শাক ভাজি ল'লোঁ। আৰু আজি ৰাতিপুৱাৰ সাজ আমি এনেদৰেই খাম বুলি ভাবিছোঁ। ধন্যবাদ। যদি মোৰ এই ঔষধি গুণৰ ব্যঞ্জনখনৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যিসকলে ফেচবুক চাইছে, পেজখন ফ'ল' কৰি ৰাখিব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ ইউটিউবত চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লৈ, যদি নতুনকৈ কোনোবা আহিছে, কাষতে থকা বেল আইকনটো দবাই ল'ব। তেতিয়াহ'লে মোৰ এনেদৰে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে খুবেই সোনকালে পাই যাব। ধন্যবাদ।